আজি একদম সাজি কাচি গোটেইজনী একে ৰঙিলি বঙিলি হৈ ওলাইছোঁ মানে মনটো আজি বহুতেই ফূৰ্তি মানে আমি যাব ওলাইছোঁ এফালে আৰু ক'লৈ যাওঁ আপোনালোকক ক'ম বাৰু পিছত আৰু এই কাপোৰযোৰ মই বহুদিনৰ মূৰত পিন্ধিছোঁ মানে ব্লাউজটো অকণমান টান আছিলে যিহেতু সেইকাৰণে পিন্ধা হোৱা নাছিলে হয় যদিও অকণমান টান আছিলে কিন্তু এতিয়া মই নিজকে অনুভৱ কৰিছোঁ ব্লাউজটো অকণমান মোৰ কাৰণে ঢিলা হৈছে তেতিয়াহ'লে মনটো কিমান ফূৰ্তি হ'ব জানকচোন আৰু মই মানে ক্ষীণাইছোঁ মই শংকুমণি ৰাজকুমাৰ স্বাগতম জনাইছোঁ আপোনালোকক ডিম উইথ লিচা চেনেললৈ কাৰণ মই মোৰ চেনেলত নাই আমি দুয়োটা এতিয়া গৈ আছোঁ এখন বিবাহস্থলীলৈ বিয়াখন হৈছে আমাৰ ভিনদেউহঁতৰ পৰিয়ালৰ গতিকে বিয়াখনলৈ গৈ আছোঁ দেখাই থাকিব লিচাই কি পাৰে আপোনালোকক চাই থাকিব ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰিব কৰা ৰেডি হ'লানে ব'লা লেটছ গ' এতিয়া মানে ওলাই গৈ ল'লোঁ কিন্তু আমাৰ মিষ্টাৰ এটা বস্তু সদায় পাহৰে কি বস্তু গম পাইছেনে গাড়ী চাবি ল'লে নাই কি পাহৰিলা নিজে পাহৰিলে গাড়ী চাবিটো ড্ৰাইভাৰ এনেকুৱা হ'লে কেনেকুৱা হ'ব বাৰু চাই লোৱা অঁ এটা আছে হৈ যাব এটা হ'লে হ'ব দেখিলে সেইকাৰণে লগত এটা লৈয়ে থাকিব লাগে কেনেকৈ ফুৱেনো কইনা বহিহে লাগিব আৰু ফুৰিও থাকে তাৰপিছতে কাক মানুহ মাতিলা এতিয়া বিয়ালৈ কাক মাতিলা চবকে মাতিলা এতিয়া তুমি বিয়া হোৱাই নাইচোন হ'লে আহিব ন মাছে মানে বিয়া হৈ যাব আৰু টেনচন নাই কাউৰী মাংস খুৱাব বোলে বিয়াত ভালে হ'ব কোনে আনি দিব কাউৰী মাংস অঁ কাউৰী এজন গাড়ীত বহি থাকে সেইজনী কাউৰী মাৰিবা সেইকাৰণে খাই পেলাব লাগিব কোনে কৈছে তোমাক খাই পেলাব লাগিব বুলি বুদ্ধিটো নিজে পাই গ'লা কাউৰী নেখায় নহয় কলজা কাউৰী নেখায় নহয় চিচিহে কাউৰী চিচি কটা কাউৰী বাকলি নাথাকে নহয় নোমহে থাকে পাখি থাকিব পাখি নমস্কাৰ মোৰ নাম ৰুহি ৰাজকুমাৰী আমাৰ ৰুহি দেই আমাৰ ৰুহি ৰাজকুমাৰী ৰুহি নামটো তোমাৰ কোনে ৰাখিছিলে মা দেউতাই খুৰীয়েহে ৰাখিছিলে ৰুহি নামটো পাহৰি থাকিলা খুৰীয়েহে দিছিলে ৰুহিটো তুমি নেজানা তুমি সৰু ন তেতিয়া আৰু এতিয়া ক'ত গৈ আছা কৈ দিয়াচোন এতিয়া ক'ত যাম আমি আজি আমি যাম কাৰ ঘৰত গৈ আছো কৈ দিয়া গুণগুণ বাহঁতৰ ঘৰত গুণগুণ বাহঁতৰ ঘৰলৈ যাম ন এইজনী হৈছে আমাৰ ভতিজা ছোৱালী আপোনালোকে তাইৰ কথাবিলাক শুনি কেনেকুৱা পালে ক'বচোন জনাব কমেণ্টত তাই মানে ইমান ধুনীয়া মৰম লগাকৈ কথাবিলাক কয় মানে শুনিয়ে ভাল লাগে আৰু যিহেতু তাই এতিয়া 4 বছৰ পাৰ হৈছে এনেকুৱা সময়ত ল'ৰা ছোৱালীবিলাকৰ কথাবিলাক শুনি বেছি ভাল লাগে তাই বিশেষকৈ টোপনি ধৰিছে গম পাইছেনে সেই টোপনিৰ কাৰণে তাইক মানে কথা সুধি গৈ থকা হৈছে আৰু গোটেই ৰাস্তাটো মানে তাইৰ লগতে ফূৰ্তি কৰি গ'লোঁ কেতিয়া বিয়া ঘৰ পালোগৈ গমেই নাপালোঁ আৰু তাই বিশেষকৈ দেখিছেনে চকুকেইটা মানে টোপনি ধৰা নিচিনা হৈ গৈছে অৱশেষত তাই বাৰু পিছত টোপনিয়ে গ'লগৈ আৰু আমি পালোহি বিয়া ঘৰত মানে ইমান ডাঙৰকৈ গানটো বজাই ৰখাইছে সেইকাৰণে মই মিউট কৰি দিবলগীয়া হ'ল মানে বিয়া ঘৰ খোৱাখিনি অকণমান মই ভিডিঅ' কৰি দিলোঁ আপোনালোকক আৰু এফালে আমাৰ সজাই আছে কইনা আমাৰ কিউট
কইনাজনী চাওকচোন ইমানেই মৰম লাগিছে তাইক দেখিবলৈ তাই এনেও ধুনীয়াই বাৰু আৰু বিশেষকৈ আজি অকণমান সজাই দিওঁতে বেছিয়েই ধুনীয়া লাগিছে তাইক ক'বচোন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি আমাৰ কইনাজনী সঁচাই বহুত ধুনীয়া লাগিছে দেই তাইক দেখিবলৈ কাপোৰযোৰৰ সৈতে মানে তাইক এজনী যেন ডাঙৰ কইনাহে তেনেকুৱা লাগিছে কিন্তু তাই আচলতে ছেকেণ্ড মেৰিজ হোৱাহে সৰু ছোৱালী কিন্তু ডাঙৰ কইনাৰ নিচিনা লগা নাইনে বাৰু সঁচাই বহুত ধুনীয়া লাগিছে তাইক দেখিবলৈ আৰু এইফালে এইজনী হৈছে মোৰ ভাগিন মানে আমাৰ মিষ্টাৰৰ বাইকৰ ছোৱালী হয় মোৰ ভাগিন আৰু এইফালে এটা নিয়ম আছে গম পাইছেনে মানে দৰা মানে अरे कहना क्या चाहते हो দৰা নহয় আচলতে কইনাৰ দেউতাক আৰু কইনাৰ মাকক এনেদৰে মানে নাম গুণ গাই লৈ পেলাই কিবা উঠায় আৰু মই ইফালেহে দেখিছোঁ আমাৰ ফালে বাৰু এনেকুৱা নিয়ম মই দেখা নাছিলোঁ এয়া পইচা দিছে দেখিছে সেৱা কৰিছে মানে হুঁচৰিৰ নিচিনা গায় আৰু মই আপোনালোকক হুঁচৰিটো অকণমান শুনাম বেছি নুশুনাওঁ কাৰণ জানেই নহয় আৰু কপিৰাইট ক্লেইম আহি যাব বহুত ডাঙৰকৈ গান বজাই থৈছে আৰু এনেকুৱা নিয়ম কাৰ ফালে আছে জনাবচোন আমাৰ ফালে আচলতে নাছিলে সেইকাৰণে মই গম পোৱা নাই আৰু এইফালে কইনাৰ মাকো আহিছে কইনাৰ মাকে সেৱা কৰিব আৰু মই আপোনালোকক অকণমান শুনাই দিলোঁ আৰু আপোনালোকে চাগে ভাবিছে আমি কিয় ভাত খোৱা নাই আমি বেলেগকহে দেখাই আছোঁ কিন্তু সেইদিনা আছিলে সোমবাৰে বিয়া খাবলৈ যোৱাটো আৰু আমাৰ কাৰণে অকণমান মানে কিবাই লাগে আচলতে নগ'লেও নহয় সেইকাৰণে গ'লোঁ আৰু এইফালে আমাৰ ভতিজা আৰু ভাগিনজনীয়ে খাই আছে আৰু আমি কি খাম দেখুৱাই আছোঁ ৰ'ব আপোনালোকে চাই থাকক এইয়া দেখিছে আমি কি খাই আছোঁ মানে সোমবাৰে আমাক মানে য'তে ত'তে মানে নিমন্ত্ৰণ কৰিলে অকণমান মানে বেয়াই লাগে আৰু যিহেতু আমাৰ সোমবাৰে উপবাসে থকা হয় সেইকাৰণে ভাতটো চলে কিন্তু ভাত নচলাও নহয় কিন্তু ভাতটো আমি পূৰা নিৰামিষ খাওঁ পিঁয়াজ নহৰু এইবিলাকো নাখাওঁ সেইকাৰণে আমি বেলেগত ভাত নাখাওঁ সেইদিনা हेलो ক'ত আছিলে ইমান সময় শেষত আমাৰ কইনাজনীৰ লগত একপি ফটো উঠিলোঁ আৰু আমাৰ কইনাজনী কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এফালে যাবলৈ ৰৈ আছোঁ মানে বিদায় মুহূৰ্ত আৰু গাড়ীবিলাক চাওকচোন আজিকালি ৰোডত মানে গাড়ীবিলাকৰ ইমানেই উৎপাত হয় ইফালৰ পৰা সিফালে যোৱাটো অকণমান কঠিনেই হৈ পৰে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিল প্লিজ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই